আপোনালোকে মোৰ ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে বা ফ'ল' নকৰে তো প্লিজ ছাবস্ক্ৰাইবো কৰি ৰাখিব মোৰ চেনেলটো আৰু ফ'ল' কৰি। হাই দোস্ত, গুড মৰ্নিং, ৱেলকাম বেক টু মাই চেনেল আৰ কে ট্ৰাক ড্ৰাইভাৰ। তো আজি আমি আছোঁ সোণাপুৰ। যদি আপোনালোকে মোৰ আগৰ ব্লগটো চাইছে তো দেখিছেই মই 2টা বজাত আনলোড কৰি ওলাইছোঁ। তো ৰাতি 2টা বজাত আনলোড কৰি ওলাইছোঁ সোণাপুৰৰ ফেক্টৰীৰ পৰা। এতিয়া আছিলোঁ আমি পেট্ৰল পাম্প এটাত। তো এই পেট্ৰল পাম্পটোত ৰাতি গাড়ী চাইড কৰি অলপ টোপনি মাৰিলোঁ। এতিয়া ৰাতিপুৱা টাইম হৈছে লগভগ 10টা বাজিব হ'ল, 9:30 হৈছে। তো আমাৰ মালৰ খবৰ হ'ল ইয়াৰ পৰা মৰিগাঁও যাব লাগিব, মৰিগাঁও ডিষ্ট্ৰিক্ট বুঢ়াগাঁও যাব লাগিব। তাৰপৰা মাল লোড হ'ব আমাৰ ছয়গাঁৱৰ কাৰণে, বকো ছয়গাঁও গুৱাহাটী। তো মাকৈ লোড হ'ব। তো এতিয়া জাগিৰোড হৈ যাব লাগিব। এতিয়া জাগিৰোডটো 90 লাগে, চাওঁ গৈ পেলাই যাব দিয়ে নে নিদিয়ে। তো এতিয়া আমি ওলাওঁ ইয়াৰ পৰা লোড কৰিব যাওঁ। যাব দিলেতো দিলে, নিদিলেতো আৰু উপায় নাই। তো ফাইনেলি আমি আহি পালোহি জেগা লোডিং পইণ্টত। দেখাই আছোঁ আপোনালোকক। গুদামৰ পৰা লোড হ'ব আমাৰ গাড়ী আমাৰ লগাই দিলোঁ গুদামত। তো এইটো গুদামৰ পৰাই লোড হ'ব, যিহেতু গাড়ী গুদামত লগাই দিলোঁ। তো এতিয়া যিহেতু দুপৰীয়া হৈ গ'ল, গাড়ী লাগি গ'ল লোডিঙত। আমি এতিয়া যাম ভাত খাবলৈ, ভাত খাই আহোঁগৈ গৈ পেলাই। গাড়ী আমাৰ লাগি গ'ল লোডিং পইণ্টত। তো এতিয়া আমি যিহেতু দুপৰীয়া হৈ গ'ল হোটেল বিচাৰিম, ভাল হোটেল বিচাৰি চাওঁ। বুঢ়াগাঁও আছোঁ, বুঢ়াগাঁও বজাৰত গাড়ী গুদামত লগাইছোঁ, লোড হ'ব ইয়াৰ পৰা। 2টাৰ পিছত লেবাৰ আহিব। দুপৰীয়া হৈ গ'ল, ভোক লাগিছে, হোটেল বিচাৰি যাওঁ, ভাত খাই আহোঁ। তো ভাত খাই আহি হোটেল বিচাৰি ভাত খাই আহি আমি গাড়ীত আহি 2 ঘণ্টামান হৈ গৈছিলোঁ। তো এতিয়া উঠিছোঁ, উঠি পেলাই চাওঁ গাড়ী মোৰ লোড হ'বলৈ হ'ল, বেছি বাকী নাই, অলপে বাকী আছিলে। তো গুদামত মাল নাছিলে, সেই সৰু গাড়ী দি মাল আনিছে। তো পাল্টাই দিলে। এই সৰু গাড়ীৰ মালকেইটা যদি মোৰ গাড়ীত দি দিয়ে বাছ মোৰ লোডিং কমপ্লিট। তিৰপল ৰছী লগাম, যিহেতু হেণ্ডিমেন নাই তো লেবাৰক লৈ তিৰপল ৰছী লগাই পেলাই ওলাম। আবেলি হৈ গ'ল, 4টা বাজি পাৰ হ'ল, 5টা বাজিবই হ'ল। ফাইনেলি গাড়ী আমাৰ লোড হৈ গ'ল, ওলাই গ'লোঁ আমি। লোড হওঁতে হওঁতে ৰাতি হৈ গ'ল, যিহেতু সৰু ৰাস্তা ওলাই গৈ আছোঁ। তো এতিয়া আহি আমি পালোঁ জাগিৰোড পাম আৰু 2-3 কিলোমিটাৰ আছে। তাৰ আগতে ৰখিছোঁ কাৰণ জাগিৰোড 90 আছে। অহাৰ সময়ত চাইনবোৰ্ডত চাই আহিছিলোঁ ৰাতি 10টালৈকে 90 থাকিব। এতিয়া টাইম হৈ আছে 8:30 বাজিব হ'ল। তো 1.5 ঘণ্টামান ৰখিব লাগিব। তেল ভৰি আহি গ'লোঁ ৰাস্তাৰ পৰা। তো 10টালৈকে ৰখিম ইয়াত। তো যিহেতু ৰখিছোঁ টায়াৰকেইটা চেক কৰোঁ, হেল্পাৰটো নায়েই জানে, মই অকলে। টায়াৰকেইটা চেক কৰিম, টায়াৰকেইটা চেক কৰি 1.5 ঘণ্টামান ইয়াত ৰেষ্ট ল'ম। 10টা বাজিলে ইয়াৰ পৰা ওলাম, যিহেতু জাগিৰোড 10টালৈকে 90 আছে। 1.5 ঘণ্টামান ৰেষ্ট কৰিম। এতিয়া আমি আহি গুৱাহাটী পালোহি। তো দেখা আছে ক'ত পাইছোঁ, চাওক জালুকবাৰীত পামেই আৰু। বৰাগাঁও ব্ৰিজ উঠি আছোঁ, জালুকবাৰী পামেই আৰু। জাগিৰোডৰ পৰা 90 খোলাৰ পিছত আমি ওলাই আহি গৈছিলোঁ। সোণাপুৰ ৰখি ভাত কেইটামান খালোঁ, সোণাপুৰত ভাত খালোঁ। ভাত খাই আকৌ ওলালোঁ, গুৱাহাটী টাউন পাৰ হ'লোঁ, জালুকবাৰী পালোঁ। তো ইয়াৰ পৰা আৰু বেছি দূৰ নাই, 50-60 কিলোমিটাৰমান আছে। 2 ঘণ্টামান লাগিব কাৰণ ৰাস্তা কাম চলি আছে, অলপ টাইম লাগিব যাবলৈ। এতিয়া টাইম হৈ আছে লগভগ 12টা বাজিব হ'ল। 2টাৰ আগে গৈ আমি পাই যাম জেগা। দেখোঁ কেতিয়ালৈকে পাওঁ জেগা, দেখাম বাৰু আপোনালোকক। এতিয়া গৈ থাকোঁ আমি। ফাইনেলি দোস্ত আমি আহি পালোহি জেগা। ৰাতি 2টা বাজিবলগীয়াই হ'ল, 2টা বাজিব হৈ আছে। টোপনিও লাগিছে, জেগা আহি আমি পালোহি। দেখাই আছোঁ আপোনালোকক কেনেকুৱা জেগাত আহিছোঁ, ক'ত আনলোড হ'ব। তো আজি আমি য'ত আহিছোঁ এইটো এটা ইণ্ডাষ্ট্ৰিয়েল লাইন হয়। তো এইটো মেইন গেট হয়। এইটোৰ ভিতৰত সোমাই গ'লে ইণ্ডাষ্ট্ৰিয়েল লাইন পাম। ইয়াৰ পৰা 1.5 কিলোমিটাৰ দূৰত আছে ফেক্টৰীটো পাৰ হৈ কাটা আছে। কাটাৰ ফ্ৰণ্টত আমি গাড়ী লগাই টোপনি যাম, ৰাতিপুৱা মানুহ আহিব। এতিয়া আমি কাটাৰ ফ্ৰণ্টত লগাই দিছোঁ, ৰাতিপুৱা গাড়ী কাটা হ'ব, মানুহ আহিব বুলি কৈছে। মোক ফোন মাৰিব ৰাতিপুৱা 7টামান বজাত। তো এতিয়া টাইম 2টা হৈ গ'ল। তো এতিয়া বিচনা ৰেডি আমাৰ। এতিয়া আমি শুম, চাওঁ ৰাতিপুৱা মানুহ আহি মাতি উঠাব বুলি কৈছে। কাটা আছে ইয়াত, কাটাৰ ফ্ৰণ্টত গাড়ী লগাইছোঁ। টোপনি বহুত লাগিছে, এতিয়া টোপনি যাওঁ। তো গুড মৰ্ণিং গাইজ, ৰাতিপুৱা হৈ গ'ল। মানুহ গৈ মোক মাতি উঠালে টোপনিৰ পৰা উঠিলোঁ, গাড়ী কাটা কৰিলোঁ, গাড়ী লৈ আহি গ'লোঁ ফেক্টৰীৰ ভিতৰত। এইটো ফেক্টৰী সৰু মৰু ফেক্টৰী, এটা গাড়ী আহে মুৰ্গী দানা ফেক্টৰী। গাড়ী লগাই দিলোঁ আনলোডিঙত। তো গাড়ী মোৰ লগাই দিলোঁ আনলোডিঙত। গাড়ী আনলোড হৈ যাব। আজি যিহেতু দেওবাৰ, অলপ দেৰি হ'ব। ফেক্টৰী বন্ধ আছে, তো অলপ টাইম লাগিব।
গাড়ী কিন্তু আনলোড হৈ যাব। ৰাতিপুৱা গাটো ধুই ললো, ভাল পানীৰ সুবিধা পালো। তো এতিয়া গা চা ধোৱা হৈ গ'ল। এতিয়া বাহিৰত যাওঁ, নাস্তা কৰি আহোঁ। টাইম হৈ আছে ৰাতিপুৱা 9টা। গা ধুই ফ্ৰেছ হৈ ললো। এতিয়া যাম আমি নাস্তা কৰিব। চাওঁ কি পাওঁ নাস্তাত, নাস্তা কৰি আহোঁ। তো নাস্তা কৰি আহি অলপ শুই গৈছিলোঁ, মই টোপনি গৈছিলোঁ গৈ। তো এতিয়া টাইম হৈ আছে 12টা বাজিব হ'ল। লেবাৰে গৈ মাতি আছে, গাড়ী বোলো আনলোডিং হৈ গ'ল। তো আহি চাওঁ গাড়ী আনলোডিং হৈ গ'ল। তো এতিয়া যি খোলা মাকৈ পৰি আছে এটা চাফ কৰিব লাগিব। তো ভিতৰত গৈ ঝাৰু লৈ আহিলোঁ, বেলচা লৈ আহিলোঁ। এতিয়া হেণ্ডিমেন যিহেতু নাই, ময়ে চাফ কৰিব লাগিব। তো ফাইনেলি গাড়ী আমাৰ চাফ হৈ গ'ল, ডালা লগাই দিলোঁ। অৱস্থা চাব পাৰে, যি গৰম, অৱস্থা বেয়া হৈ গৈছে, পুৰা ঘামি শেষ। তো গাড়ী আমাৰ আনলোড হৈ গৈছে, চাইছে আপোনালোকে। তো এতিয়া গৈ আছোঁ কাটা কৰিব। তো কাটা কৰিম, কাটা কৰি ইয়াতে থাকিম। মাল এতিয়ালৈকে হোৱা নাই, চাওঁ কোনফালৰ মাল হয়। নেক্সট ভিডিঅ'ত দেখাম বাৰু। এইটো ভিডিঅ' ইয়াতে ক্লিক কৰোঁ। তো আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি ৰাখিব। বাই বাই।